শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ ৰঙাজান পঞ্চায়তৰ সন্মানীয় সভাপতি ৰাজু হুছেইন ডাঙৰীয়া দেৱকো আমি খেলপথাৰৰ মাজত আহিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। সোণামুখ য়ং ষ্টাৰ ক্লাবৰ অন্তৰ্গত প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ বহাগী এক বহাগৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এক বহাগৰ কাৰ্যসূচীত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বৃক্ষৰোপণ, জুবিনদাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজিত কৰিছোঁ। আৰু লগতে আমি দিনজোৰা কাৰ্যসূচীৰে আজি আমি সকলোৱে ইয়াত গাঁওবাসী ৰাইজ সমবেত হৈছোঁ। আৰু আমি এই এক বহাগৰ দিনাই আমি সকলোৱে ভাতৃত্ববোধ বজাই ৰাখি আমি সকলোৱে মিলাপ্ৰীতিৰে ইয়াত আমি এক বহাগৰ দিনা আজি দিনজোৰা কাৰ্যসূচীৰে আমি সকলোৱে ইয়াত উলহ মালহেৰে আমি আজি উদযাপন কৰিবলৈ ইয়াত আমি উপস্থিত হৈছোঁ। আৰু সকলোকে আমি সকলো অসমবাসী ৰাইজকে ইয়াৰ লগতে আমি ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু অনাগত দিনবোৰ সকলোৰে যাতে সুখ শান্তিৰে আৰু মংগলময় কামনা কৰি আমি